खुलुमबाय दिनै 26 मे 2024 रबिबार गुवाहाटीआव सासे आइजोआ एपीएससी आनजादखौ उथ्रिसारनायनि उनाव फिसायखौ गारना खारखोमालांबाय। फिसायनि सिगाङाव ट्रेनिंआव थांनो होननानै न'निफ्राय 3.5 लाख रांनि सनाफोर आरो 2 लाख रां केसबो लाना थांदों आरो बियो एपीएससी कचिं सेन्टारावनो खामानि मावबाय दंमोन। नाथाय बियो खामानि मावनाय समाव गावनाव फिसाय दं होननानै रावनिबो सिगाङाव खोन्थायाखैमोन आरो जाथाया जाखांनायनि उनाव बिनि फिसाय रिकिब आहमेदआ पुलिसनो केस होखांनायनि उनावसो गासैबो जाथाया सोराङाव फैदों। खारखोमानाय आइजोनि मुंखौ खौरां मख'नाय जायाखै। जरहाट मेडिकेल कलेज एन्ड हस्पिटालाव साथाम गथ'फोरा एक्युट एन्सेफेलाइटिस थाम्फै अरजानायनि उनाव फाहामथाय लाजाबाय थानाय समाव थैदों। गिबियाव गोबां खमफिनाय, मोदोमा थोर-थोर खमफिनाय, लोमजानाय आरो मोदोम सानाय, खिनाय गोबानाय जायो आरो बेनि उनाव फाहामथाय लाजाबाय थानाय समाव थैदों। थैनाय गथ'फोरा 4, 5 आरो 7 बोसोर बैसोनि। गुवाहाटी नोगोरमानि सिङाव थानाय गणेशगुरी ओनसोलाव हरनि 1 रिंगासो समाव ड्राग्स जाग्रा मानसिफोरा सासे रेपिड' सालायग्राखौ बुनानै रां दाबिना बेनि स्कुटिखौ सिफायनानै होदों। 4 ड्राग्स फाग्लाफोरा ड्राग्स जानानै हरनि समाव बे जाथायखौ इनाय खालामदोंमोन, नाथाय जाथायखौ खालामग्राफोरखौ खालामजाग्राया सिनायनो हायाखै। बुजानाय रेपिड' राइडारनि मुङा जाबाय दिपज्यति ठाकुरिया। शिलंनिफ्राय सिलचर थांबाय थानाय समाव नखरसेनि मोनसे गारिखौ काटिगड़ा ओनसोलाव साद' सिखावनि गेंआ लाखिनानै गोबौ हाथियार देखायनानै सिगिनानै मबाइल फन, सनानि सना आरो रांफोरखौ लाखिनानै स्पटनिफ्राय खारलांदोंमोन आरो जाथाया जाखांनायनि उनाव खावजानाय नखरनि मानसिफोरा साखाथिनि पुलिस बादायाव थांनानै पुलिसनो केस होखांनायनि उनाव पुलिसआ अपारेसन खालामनानै 3 सिखावफोरखौ एरेस्ट खालामनो हादों। हमजानाय सिखावफोरनि मुङा जाबाय बाबुल हुसेन, आमिरुल हक आरो कायाम उद्दिन। थाबावनाय गुबुन 3 सिखावफोरखौ पुलिसआ एरेस्ट खालामनो थाखाय नागिरगासिनो दङ। खाम्फा बरग'यारिया क'क्राझार लकसभायाव कुनु दिन देरहानो हाया होननानै पृथ्वी नारायण देब मेसआ खौरांगिरिफोरनि सिगाङाव रोखायै बुंदों যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগোহাঁই কোনো প্ৰকাৰেৰে বিজয়ী নহয়। ইয়াতে ত্ৰিকোণ যুঁজ হ'ব স্পষ্টভাৱে। ইয়াতে জয়ন্ত বসুমতাৰী, ইয়াতে GSP আৰু অটো ৰিক্সা, এই 3টা ছবি, টৰ্চ, অটো ৰিক্সা আৰু মানে ট্ৰেক্টৰ, এই 3টা ছবিৰ মাজত ত্ৰিকোণ, এটা ট্ৰাইংগুলাৰ ফাইট হ'ব। যে কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঁই বিজয়ী নহয়। মোৰ কথাখিনি স্পষ্টভাৱে মনত ৰাখক। কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঁই ডাঙৰীয়া ইয়াত বিজয়ী নহয়। হয়, ইয়াতে যদি BPFৰ অন্য প্ৰাৰ্থী থাকিলহেঁতেন, মই ইয়াতে কাৰো নাম ধৰি ক'ব বিচৰা নাই, হয়তো ৰবিৰাম নাৰ্জাৰী হ'ব পাৰে, হয়তো দেৰহাছাদ বসুমতাৰী ডাঙৰীয়া হ'ব পাৰে, হয়তো প্ৰবীণ বড়ো ডাঙৰীয়া হ'ব পাৰিলহেঁতেন, হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে হ'ব পাৰিলহেঁতেন, বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহধৰ্মিনী চেউলী ব্ৰহ্ম মহিলাৰী ডাঙৰীয়নীও হ'ব পাৰিলহেঁতেন। অন্যান্য যদি কোনোবা এজন ইয়াতে যোগ্য প্ৰাৰ্থী থাকিলহেঁতেন, মই অনুভৱ কৰোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত 2024 চনত BPFৰ ৰণত ধ্বজা উৰাটো খাটাং আৰু অতিকৈ নিশ্চিত আছিলে। চাওক, কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নিৰ্বাচনৰ ফলাফল, আগন্তুক 4 জুন তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আমি গম পাওঁ। আৰু মই আশা কৰোঁ যে যি 4 জুন তাৰিখে কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ নিৰ্বাচনৰ ফলাফল আহিব, সেই ফলাফলে নিশ্চিতভাৱে যিখিনি মানুহে ইণ্টেলেকচুৱেলি এতিয়ালৈকে কেলকুলেশ্যন কৰিছে, তেওঁলোকে হয়তো আগতীয়াভাৱে গমেই পাইছে যে এই ফলাফলে কিন্তু বহু মানুহক ছাৰপ্ৰাইজ কৰিব। যে যি ধৰণে, মই যদি নিউট্ৰেলি এজন প্ৰেক্টিকেল এনালিষ্ট হিচাপে কথাটো ক'বলৈ যাওঁ, তেতিয়াহ'লে কোকৰাঝাৰ লোকসভা নিৰ্বাচনত কিন্তু প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰোঁ যে BTC গঠন হোৱাৰ পিছত কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছ INCৰ পৰা গৰ্জন মুছাহাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কাৰণে বহুতো এটা ফেক্টৰৰ সাল সলনি হৈ গৈছে ইলেকশ্যনত। যে আজিৰ দিনত কংগ্ৰেছে কিন্তু কমেও 1 লাখৰ নিয়াৰ এবাউট ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। হয়তো 1 লাখতকৈ বেছিও তেওঁলোকে ভোট লাভ কৰিব পাৰে। তেওঁ বিজয়ী নহয় এয়া নিশ্চিত, কিন্তু তেওঁ 1 লাখৰ নিয়াৰ এবাউট ভোট তেওঁ জয় কৰিবলৈ সক্ষম হোৱা বুলি আমি অনুভৱ কৰোঁ এনালাইচিছ কৰিলে।
আৰু 4 জুন তাৰিখে যি নিৰ্বাচনৰ ফলাফল আহিব মই অনুভৱ কৰোঁ যে যি ধৰণে এক তাৰমানে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰেজাল্টক লৈ মানুহৰ মাজত বুবা চলিছে যে ইয়াতে BPF জিকিব নে UPPL জিকিব BPFৰ সমৰ্থকবিলাকে ইয়াতে কৈ আছে যে ইয়াতে BPF জিকিব UPPLৰ সমৰ্থকবিলাকে কৈ আছে যে ইয়াতে NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিব কিন্তু মই আজি স্পষ্টভাৱে এটা কথা আজি মই কৈ দিব বিচাৰোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঁই বিজয়ী নহয় মোৰ কথাখিনি স্পষ্টভাৱে মনত ৰাখক কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগোহাঁই ডাঙৰীয়া ইয়াত বিজয়ী নহয় হয় ইয়াতে যদি BPFৰ অন্য প্ৰাৰ্থী থাকিলহেঁতেন মই ইয়াতে কাৰো নাম ধৰি ক'ব বিচৰা নাই হয়তো ৰবিৰাম নাৰ্জাৰী হ'ব পাৰে হয়তো দেৰহাছাত বসুমতাৰী ডাঙৰীয়া হ'ব পাৰে হয়তো প্ৰবীণ বড়ো ডাঙৰীয়া হ'ব পাৰিলহেঁতেন হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে হ'ব পাৰিলহেঁতেন বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহধৰ্মিনী চেউলি ব্ৰহ্ম মহিলাৰী ডাঙৰীয়নীও হ'ব পাৰিলহেঁতেন চ' অন্যান্য যদি কোনোবা এজন ইয়াতে যোগ্য প্ৰাৰ্থী থাকিলহেঁতেন মই অনুভৱ কৰোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত 2024 চনত BPFৰ ৰণত ধ্বজা উৰাটো খাটাং আৰু অতিকৈ নিশ্চিত আছিলে কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খাম্পা বৰগোহাঁই ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰি BPFে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে কুঠাৰ মাৰি লৈ আজিৰ দিনত য'ত নেকি কোকৰাঝাৰ লোকসভা সমষ্টিত BPFে 100% বিজয়ী হোৱাটো একদম অবিশ্বাম্বী আছিলে কিন্তু খাম্পা বৰগোহাঁইক কেণ্ডিডেট দিয়াৰ কাৰণেই বহু BPFৰ মানুহেও কিন্তু একমাত্ৰ খাম্পা বৰগোহাঁইক ব্যক্তি হিচাপে বেয়া পায় বা কিছুমান পাৰ্চনেল কেৰেক্টাৰবিলাক এনালাইচিছ কৰি মই ভাল বেয়াটো ক'ব নাযাওঁ পাৰ্চনেল কেৰেক্টাৰবিলাক এনালাইচিছ কৰি কিন্তু বহুত BPFৰ মানুহো BPFৰ কেণ্ডিডেটজন বেয়া কাৰণে ভোট দিয়া নাই তেওঁলোকে হয়তো নটাত মাৰিছে হয়তো তেওঁলোকে অটত মাৰিছে হয়তো তেওঁলোকে ট্ৰেক্টৰৰ ছবিত ভোট দিছে কিন্তু তেওঁলোকে নাঙলৰ ছবিত দিয়া নাই কাৰণ কেণ্ডিডেটটো খাম্পা বৰগোহাঁই তো মই এয়া স্পষ্টভাৱে আজি ভৱিষ্যতবাণী কৰিছোঁ যি ধৰণে মই কোকৰাঝাৰ লোকসভা সমষ্টিত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই UPPL দলৰ পৰা টিকেট নেপায় বুলি মই এসময়ত 6 মাহ আগতে প্ৰেছ মিট দি কৈছিলোঁ মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী টিকেটটো নেপায় আৰু তেওঁ টিকেট পালে UPPL দলৰ তৰফৰ পৰা তেওঁ 2 লাখো ভোট নেপাব তেতিয়া মোৰ কথা কোনেও বিশ্বাস কৰা নাছিলে যে নাভৰুট নাচৰুট ঘটনা এটা UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেণ্ট্ৰেল জেনেৰেল ছেক্ৰেটাৰী টিকেট নাপাব আপুনি কেনেকৈ ক'লে কিন্তু মোৰ ভৱিষ্যতবাণীয়েতো ফলিয়ালে আজি ৰাজু নাৰ্জাৰী টিকেট নেপালে আচম্বিতে ইয়াতে জয়ন্ত বসুমতাৰী টিকেট পালে সেই ধৰণে মই আজি আৰু এটা ৰাজনৈতিক মানে এষ্ট্ৰলজি বুলি পলিটিকেল এষ্ট্ৰলজি বুলি ক'ব বিচাৰিছোঁ পলিটিকেল প্ৰেডিকশ্যন কৰি দিছোঁ উইথ প্ৰপাৰ কেলকুলেশ্যন যে কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগোহাঁই কোনো প্ৰকাৰেৰে বিজয়ী নহয় ইয়াতে ত্ৰিকোণ যুঁজ হ'ব স্পষ্টভাৱে ইয়াতে জয়ন্ত বসুমতাৰী ইয়াতে GSP আৰু অটো ৰিক্সা এই তিনিটা ছবি টৰ্চ অটো ৰিক্সা আৰু মানে ট্ৰেক্টৰ এই তিনিটা ছবিৰ মাজত ত্ৰিকোণ এটা ট্ৰাইংগুলাৰ ফাইট হ'ব আৰু BPF কোনো প্ৰকাৰেৰে ইয়াত জিকিব নোৱাৰে কাৰণ BPFৰ কেণ্ডিডেট চিলেকশ্যন ৰং খাম্পা বৰগোহাঁইৰ বাহিৰে ইয়াতে যদি কোনোবা XYZ ভাল এজন যোগ্য প্ৰাৰ্থীক দিলেহেঁতেন মই ক'লো নে যে হাগ্ৰামা মহিলাৰী নিজে খেলিলেহেঁতেন বা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক দিলহেঁতেন বা অন্যান্য যদি দেৰহাছাত বসুমতাৰী ডাঙৰীয়াকো দিলহেঁতেন মই ভাবোঁ খাম্পা বৰগোহাঁইতকৈ 10,000 বেছি হ'লে ভোট তেওঁলোকে পালেহেঁতেন হয় नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जै बर' हारिनि